তুমিতো মোৰ নিজৰ হয়, তোমাকনো মাতিব লাগেনে? এইটো মাত্ৰ এটা কাল্পনিক কথা হয়, যোনে তোমাক কয়। কিন্তু মোৰ কথা হ'ল, যেতিয়ালৈকে তোমাক নামাতে তেতিয়ালৈকে তাত নাযাবা, লাগিলে তেওঁ বন্ধুৱে হওক বা সম্পৰ্ক মানুহেই হওক। মানুহৰ কামেই হ'ল আঙুলি উঠোৱা, তোমাৰ ওপৰতো উঠিব, সেইটো কাৰণে ভয় খাব নালাগে। তুমি বেলেগৰ কাৰণে সহজে আগবাঢ়ি যোৱা, সেইকাৰণে তোমাৰ মূল্য নাই। কোনোবাই মোক কৈছিল যে ফ্ৰীত পোৱা বস্তুৰ মূল্য নাই। মুখত সদায় এটা হাঁহি ৰাখিবা। দুখী, চিন্তিত থকা, অসন্তুষ্ট থকা মানুহৰ কোনো গুৰুত্ব নিদিয়ে। চিধা কথা হ'ল ষ্ট্ৰং হোৱা, কাকো কন্দা কটা কৰি নেদেখুৱাবা। ব্যস্ত হৈ থাকা, দেখুৱাৰ কাৰণে নহয়, বাস্তৱত ব্যস্ত হৈ থাকা। কিবা কাম কৰা যিটো তুমি তোমাৰ ফেমিলিৰ আত্মবিশ্বাস বাঢ়িব। যোনে তোমাক ফাল্টু ভাবে মানি লোৱা তাৰ কাৰণে তুমি ফাল্টু। আৰু এটা কথা, যোনে ফাল্টু ভাবে তাৰ ওচৰত কেতিয়াও নাযাবা। নিজৰ কথা সদায় মিঠাকৈ ক'বা। কোনোবাই বেয়া কথা ক'লেও তেওঁক বুজোৱা, আৰু এনেকৈ বুজোৱা যেনেকৈ তোমাৰ সংস্কাৰ ভাল ফেমিলিৰ পৰা হৈছে।